নমস্কাৰ। জলকীয়া খেতিৰ পৰা জলকীয়া কেইটামান হাতত লৈ আজি মই মোৰ ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। আজি মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ উত্তৰফালে থকা এখন চৰত, আৰু এই খেতিৰ পৰাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। খেতিয়কসকলে খেতিৰ পৰা উৎপন্ন কৰা বস্তুবোৰৰ উপযুক্ত মূল্য পায়নে, বা আপোনালোকে খেতিয়কসকলক উপযুক্ত মূল্য দিয়েনে, এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজি মই ইয়াত উপস্থিত হৈছোঁ। আৰু আপোনালোককো জনালোকে খেতি কৰাৰ পিছত আৰু খেতিৰ পৰা উৎপন্ন হোৱা বস্তুবোৰৰ পৰা তেওঁলোকে কেনেধৰণৰ লাভৱান হ'ব পাৰিছে, এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজি মই উপস্থিত হৈছোঁ এইখন চৰত। আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এতিয়া বেঙেনা খেতিৰ পথাৰৰ মাজৰ পৰা মোৰ লগত কিন্তু ছাৰ আছে। হয়ৰাণ হৈ আছোঁ এটা দিন আহি এদিনৰ কাৰণে আহিছে। ছাৰে কৈছে কষ্ট হৈ আছে, কিন্তু এই খেতিটো কৰিবলৈ কিমান যে কষ্ট হৈছে। আপোনালোকে এয়া যে বেঙেনাবিলাক দেখি আছে, এই যে এয়া যে চাওক, হৈছে বেঙেনা। এই বেঙেনা কেজি বৰ্তমান বিক্ৰী কৰিব লাগে মাত্ৰ 15 টকা, কিন্তু এই বেঙেনাটোৱে আপুনি বেলেগত কিনিলে 50 টকা, 60 টকা, 100 টকা পৰ্যন্ত কিন্তু বিক্ৰী হয়। গতিকে এইবিলাক কোনে চাব? এইবিলাক চাওক, কাৰণ আপোনালোকে জানে যে খেতিয়কৰ ওপৰত এখন দেশ নিৰ্ভৰ কৰে। গতিকে খেতিয়কৰ প্ৰতি আমাৰ সকলোৰে আনুগত্য থকাটো ভাল। আমি সকলোৱে অলপ তেওঁলোকৰ পিনে চাব লাগিব। মই ভিডিঅ'টো কৰাৰ একমাত্ৰ উদ্দেশ্যটোৱেই হৈছে যে আমি খেতিয়কসকলৰ প্ৰতি অলপ চাব লাগে। তেওঁলোকে যে বজাৰত এইবিলাক বস্তু লৈ যায়, তেওঁলোকে কিন্তু উচিত মূল্য কিন্তু তেওঁলোকে নাপায়। গতিকে আমি নিজেই ভাবি, আমি নিজে চিন্তা কৰি তেওঁলোকক উচিত মূল্যটো দিব লাগে। ইমান ডাঙৰ চাওক, কিমান ডাঙৰ খেতি, ইয়াত গোটেই বেঙেনা খেতি কৰিছে। কিন্তু চাওক, গছত কিন্তু বেঙেনা লাগি আছে, কিন্তু খেতিয়কে ইয়াৰ পৰা বেঙেনা উঠোৱা নাই। ইয়াৰ একমাত্ৰ কাৰণ বজাৰ একেবাৰে কম মূল্য। তেওঁলোকে যিখিনি পইচা খৰচা কৰি এই খেতিটো কৰিছে, সেই পইচাখিনি কিন্তু তেওঁলোকে ইয়াৰ পৰা উঠাব পৰা নাই। গতিকে আপোনালোকে অলপ চিন্তা কৰক, আৰু চৰকাৰে অলপ বস্তুটো অলপ চিৰিয়াছকৈ লওক। খেতিয়কৰ প্ৰতি অলপ তেওঁলোকে সহায় সহযোগিতা আগবঢ়াওক, তাৰে কামনা কৰিছোঁ। আৰু এই যিখন ঠাই আপোনালোকে দেখিছে, এই ঠাইখন হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ উত্তৰ ফালে থকা দক্ষিণ চেনিমাৰীৰ একেবাৰে উত্তৰ ফালে থকা যিখন চৰ আছে, সেই চৰখনেই হৈছে এইখন চৰ। এই চৰখনত বহুত মানুহ বহুতে স্থাপন কৰি আছে। পশ্চিমফালে যিখিনি ঠাই আছে সেইখিনি একেবাৰে মৰুভূমিৰ নিচিনা, কাৰণ সেইখিনি ঠাই অলৰেডি নদীত জাহ গ'ল। যদিও মাটিখিনি ওলাইছে, কিন্তু গোটেইখিনি বালি, তাত খেতি পথাৰ কৰিবলৈ বা মানুহ থাকিবলৈ কিন্তু উপযুক্ত ঠাই নহয়। এই ঠাইখিনিতে মানুহে খেতি বাতি কৰি আছে। মোৰ পূবফালে যিখিনি ঠাই দেখিছে, সিফালে আৰু এইখিনি উত্তৰফালে বহুখিনি ঠাইলৈকে এনেকৈ খেতি পথাৰ আছে। মানুহবিলাকে খেতি কৰিছে, কিন্তু যিখিনি বস্তু তেওঁলোকে খেতি কৰিছে, আপোনাৰ মটৰ মাহ আছে, বিলাহী আছে, বেঙেনা আছে, গাজৰ আছে, মূলা আছে, কিন্তু উচিত মূল্য নোপোৱাৰ কাৰণে তেওঁলোকৰ খেতিতেই বস্তুবিলাক আছে। গতিকে তেওঁলোক চিন্তিত হৈ পৰিছে। মই আপোনালোকক ভাষ্য দেখুৱাই আছোঁ, আপোনালোকে অলপ চাওক। এই চৰত বহু বছৰৰ পৰা খেতি বাতি কৰি আছে। চুল ভাই, কিবা এটা কওক। কি আৰু ক'ম, এতিয়া আমি খেতি বাতি ইমান কষ্ট কৰি কৰোঁ, কিন্তু উচিত মূল্যটো নাপাওঁ। চব্জি কৰোঁতে ঔষধ কামলাৰ দাম বেছি, ঔষধৰ দাম বেছি। কি খেতি কৰিছে? বিলাহী কৰিছোঁ। এতিয়া বজাৰ মূল্য কিমান বিলাহী কেজি? বিলাহী কেজি 7 টকা, 8 টকা, আৰু বেঙেনা আছে 10-12 টকা। এনে বিলাহী খেতি যে কৰিছে, ইয়াৰ যিখিনি পইচা খৰচ হৈছে সেইখিনি পইচা পাইছেনে? যিখিনি পইচা খেতি কৰোঁতে খৰচ হৈছে সেইখিনি পইচা উঠিছেনে? উঠা নাই এতিয়াও আধা বাকী আছে। মই 6 লাখ টকা খৰচা কৰিছোঁ, এতিয়া 3 লাখ টকা নিচিনা দিছোঁ। বজাৰৰ মূল্য কমি গ'ল। জলকীয়া খেতি কৰিছে চাগে? জলকীয়া কৰিছোঁ। জলকীয়াটো এতিয়া 18-20 টকা আছিলে, এতিয়া 2 বজাৰ ধৰি এই 25 টকা, 26 টকা এনেকুৱা হৈছে। আমাৰ লাহৰীঘাটৰ পৰা মৰিগাঁও এই বিলাহী গ'লে আপুনি কৈছে 8 টকা, কিন্তু তাত আমি 80 টকা, 90 টকা, 100 টকাকৈ কিনি খাব লাগে। কিন্তু খাব লাগে, আপোনালোকে খাই আছে, কিন্তু আমিতো ইমান দাম নাপাওঁ। সেইটোৱেই, আমাকতো দাম নিদিয়ে। এতিয়া আজি কি লগাইছে? এইটো মটৰ মাহ লগাই আছে। চৰকাৰক কি অনুৰোধ জনাব কওকচোন?
কি অনুৰোধ জনাম এতিয়া চৰকাৰে যদি আমাৰ গৃহস্থ ফালে চালে হয় চাই পেলাই কিবা এটা সহায় সহযোগিতা কৰিলে তেতিয়াহ'লেহে আমাৰ ভাল হ'ব। দেখিছে মটৰ মাহ, যিবিলাক মটৰ মাহ আপোনালোকে তৰকাৰীত দি খায়, ভাজি বনাই খায়, আপোনালোকে খুব সোৱাদ লৈ খায়। কিন্তু এই মটৰ মাহবিলাক ক'ৰ পৰা কেনেকৈ আহে আৰু মটৰ মাহবিলাক গজিবলৈ বা প্ৰথম অৱস্থাত কেনেকৈ লগোৱা হয়, এয়া মোৰ হাতত মটৰ মাহৰ গুটি আছে। এই গুটিবিলাক এনেকৈ লগোৱা হয়, দেখিছে নহয়। তাৰপিছত 2-3 মাহ যোৱাৰ পিছত ইয়াৰ পৰা গজালি মেলে, গজালি মেলাৰ পিছত এটা পূৰ্ণ এটা গছ হয়, তাৰ পৰা মটৰ মাহ হয়। আৰু মোৰ পিছফালে দেখিছে ইয়াৰ খেতিয়কবিলাকে নাঙল লৈ তেওঁলোকে এনেকৈ আল বান্ধি দিছে আৰু এই আইলৰ মাজেদি এটা মটৰ মাহ তেওঁলোকে এনেকৈ পেলাই থৈ যায়। আৰু ময়ো অলপ আজি এক্সপিৰিয়েঞ্চ ল'লোঁ মটৰ মাহবিলাক কেনেকৈ লগায়। গতিকে এই মটৰ মাহবিলাক খেতিৰ পৰা উঠাই বজাৰলৈ নিয়ালৈকে এজন খেতিয়কে কিমান কষ্ট কৰিব লগা হয় তাৰ অনুতাপ কিন্তু মই আজি ইয়াত আহি কৰিছোঁ। এইফালে চাওক একেবাৰে প্ৰখৰ ৰ'দ, এই প্ৰখৰ ৰ'দৰ মাজত তেওঁলোকে নাঙল লৈছে। চাওক দুজন খেতিয়ক আছে, তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। কেৱল মটৰ মাহে নহয়, বিলাহী, বেঙেনা, গাজৰ, মূলা, ওলকবি, বন্ধাকবি সকলোবিলাক খেতিৰ দৃশ্য আজি আপোনালোকক দেখুৱাম। আৰু প্ৰতিটো খেতি কেনেকৈ কৰা হয় প্ৰথম অৱস্থাৰ পৰা শেষলৈকে একদম বজাৰ নিয়ালৈকে তেওঁলোকৰ প্ৰণালীটো কেনেকুৱা হয় মই আজি আপোনালোকক জনাম। আপোনালোকে চাই থাকিব। আপোনালোকক অলপ ভাষ্যমত শুনাম, কৃষকৰ ভাষ্যমত শুনাম। তেওঁলোকে ইয়াৰ পৰা মাত্ৰ 8 টকাতে বিক্ৰী কৰে, কিন্তু আমাৰ লাহৰীঘাটৰ পৰা মৰিগাঁও যেতিয়া আপুনি যাব বা জাগিৰোড যাব, গুৱাহাটী যাব, তেতিয়া এই বিলাহীটোৰ দাম 80 টকাৰ পৰা 100 টকা পৰ্যন্ত হৈ যায়। গতিকে কৃষকবিলাক যথেষ্ট কষ্টত আছে, তেওঁলোকৰ মনত কেনেকুৱা আৱেগ, তেওঁলোকৰ মনত কেনেকুৱা কষ্ট। আৰু আপোনালোকে জানে যে এই প্ৰখৰ ৰ'দৰ মাজত তেওঁলোকে কষ্ট কৰি এই বিলাহীৰ খেতি কৰে, কিন্তু ইয়াৰ উপযুক্ত দৰ দাম নাপায়। ইমান ধুনীয়া বিলাহী, এই বিলাহীটো আমি মৰিগাঁও কিনিলে কিন্তু 100 টকা, কিন্তু আমি লাহাৰীঘাট কিনিলে মাত্ৰ 8 টকা। এই যে আপোনালোকে যে মাংস খায়, মাংস খোৱাৰ সময়ত যে জলকীয়া গুড়িটো যে পায়, এই গুড়িবিলাক ক'ৰ পৰা আহে জানে? এইবিলাক গছৰ পৰা। এই যে চাইছে নহয়, এইবিলাক হৈছে জলকীয়া গছ, আৰু ইয়াৰ পৰাই জলকীয়া উঠে আৰু এটা সময়ত পকে। পকাৰ পিছত সেইবিলাক শুকোৱাৰ পিছত তাৰপিছত মেইলত লৈ যায়, মেচিনত দিয়াৰ পিছত তাৰ পৰা গুড়ি হয়, সেই গুড়িৰ পৰা মছলা হয়। গতিকে আপোনালোকে ভাবে যে হয়তো একেবাৰে সোনকালে আপোনাৰ ওচৰলৈ আহি যায়, নহয়। এই কৃষকবিলাকে প্ৰথম অৱস্থাত এই খেতিটো যদি নকৰে তেতিয়াহ'লে আপুনি বজাৰৰ পৰা গুড়িটো কিনিব নোৱাৰে। আপুনি কওকচোন অলপ, আজি যি এটা অভিজ্ঞতা আপোনাৰ আজিৰ দিনটোত ৰাতিপুৱাৰ পৰা এতিয়া 12টা বাজে, এই 12টা পৰ্যন্ত আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে আপুনি কওকচোন। মানে বিশেষকৈ অনুভৱ কৰোঁ যে আমি সেইফালে বজাৰ ফালে থাকোঁ বা চাপৰিলৈ আমি নাহোঁ। আমি খেতি কৰা মানুহসকলৰ বিশেষকৈ দুখটো আৰু কষ্টটো বুজি নাপাওঁ। আজি নিজ চকুৰে দেখা পালোঁ যে তেওঁলোকে কিমান কষ্টত ৰ'দে বৰষুণে যেনেকৈ খেতি বাতি কৰি আমাৰ কাৰণে চব্জি উঠায়। আমি নাঙল এটা লৈ মানুহটো কেনেকৈ টানি আছে, য'ত গৰু লাগিছিল, ট্ৰেক্টৰ লাগিছিল, তাত মানুহে নিজেই গৰু হৈ কাম কৰি আছে। বহুত দেখা পাই মানে ময়ো বহুত আৱেগিক হৈছোঁ যে খেতিয়কসকলে কিমান কষ্টত
তেওঁলোকৰ জীৱনটো পাৰ কৰিব লগা হ'ল। এটা কথা ঠিক, যিসকলে বিলাসী জীৱন যাপন কৰি আছে হয়। ডাঙৰ ডাঙৰ অট্টালিকাৰ ভিতৰত বহি AC তেওঁলোকে room যে কয় যে বেঙেনা ইমান দাম, বেঙেনা ইমান দাম, তেওঁলোক ইমান আহক। দাম নে, তেওঁলোকে মই কওঁ তেওঁলোক খালি অলপ সময়ৰ কাৰণে এই ঠাইখনত যদি অলপ সময়ৰ কাৰণে তেওঁলোকে যদি আহে হয়তো মুখৰ পৰা সেই শব্দখিনি নোহোৱা হ'লহেঁতেন। নোহোৱা হৈ যাব, নিশ্চয় হয় নহয়? নিশ্চয় নিশ্চয়। গতিকে খেতিয়কসকলে যিখিনি কষ্ট কৰে সেই হা। কষ্টৰ প্ৰাপ্যটো তেওঁলোকে নাপায়, নাপায় নাপায়, হয়নে? বজাৰৰ মূল্যটো একেবাৰে নাপায়। চাওক এই খেতিটো কৰিছে, এতিয়া বজাৰ নিয়াৰ কাহিনীটো মই কৈছোঁ, মই যিটো দেখা পাই আছোঁ, উঠাওঁতে মানুহ লাগে, মানুহক কিবা পইচা দিব লাগে, ইয়াৰ পৰা এটা গাড়ী কৰি নদী কাষলৈকে নিব লাগে, তাৰ পৰা নাৱত উঠাব লাগে, নাৱৰ পৰা সিটো পাৰত আকৌ গাড়ী ধৰি বজাৰ লৈ যাব লাগে। তেওঁলোকে বজাৰত গৈ বিক্ৰী কৰে 15 টকা, এইফালে খৰচা হৈ যায় 10 টকাৰ ওপৰত। 10 টকাৰ ওপৰত। তো পায়নো কেজিত কিমান 4-5 টকাকৈ পায়, সেয়াজন খেতিয়কৰ লাভ হয়। লাভ নহয়। যি খেতি কৰি কৰোঁতে আৰুতো খৰচা আছে, সেয়া অনুপাতত ক'ব যাওঁ খেতিয়কৰ লছ। তথাপি কি কৰিব, তেওঁলোকৰ পেটটো আছে যেতিয়া কৰিবই লাগিব, ল'ৰা ছোৱালী তেওঁলোকৰ আছে। কাৰণে সঁচাকৈ আমি জীয়াই আছোঁ, সঁচাই এক তেওঁলোকে- প্ৰকাৰ ক'ব গ'লে তেওঁলোকৰ কাৰণে আমি জীয়াই আছোঁ। আৰামত আছোঁ, বহুত সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিছোঁ, ধুনীয়া ধুনীয়া তাজা তাজা চব্জি খাব পাৰিছোঁ। গতিকে আপোনালোকে যিসকল মানুহে ডাঙৰ ডাঙৰ বিল্ডিঙৰ তলত বহি ছাৰ তলত বহি এই ফটোৱা কথাবিলাক কয়, তেওঁলোকে অলপ চিন্তা কৰিব আৰু কৰি পেলাই তেওঁলোকক লগত যাতে অলপ দাম দৰ এইবিলাক নকৰে, তেওঁলোকক উপযুক্ত দামটোহে তেওঁলোকক দিবলৈ অলপ চেষ্টা কৰিবচোন। আপোনালোকে বহুতো মই দেখিছোঁ যে যোৱাৰ পিছত খেতিয়কসকলক দাম দিয়ে, হে ইমান দাম ইমান দাম, কিন্তু Actually তেওঁলোকে কি হয়? সেই দামটোতো বিক্ৰী কৰিব নোৱাৰে, যিটো দাম আপোনাৰ পৰা বিচাৰে সেই দামটোতো কিন্তু তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। কিন্তু তেওঁলোকে কি কৰে জানে, আপোনালোকৰ প্ৰতি চাই তেওঁলোকে অলপ কমকৈ কয়, তাৰ ওপৰতো আপোনালোকেও কথা কয়, তেওঁলোকে আৰু ক'ত যাব? মাজত আৰু এটা কথা কওঁ, চাওক আমাৰ খেতিয়কে যিমান টকা পাব লাগিছিল সিমান টকা আমি খেতিয়কসকলক নিদিওঁ, খেতিয়কসকলে বেপাৰীসকলক দিয়ে, বেপাৰীসকলে আমাৰ পৰা এইটো বেঙেনা দেখুৱাইছোঁ, সিহঁতে কৈছে বেছি হ'লে 15 টকা, 15 টকা। হ্যাঁ, কিন্তু আমি বজাৰৰ পৰা কিনি খাই আছোঁ 50 টকা 60 টকা। মই এই মাজত এইখিনি টকা- পৰহি মই কিনিছোঁ। 40 টকা 50 টকা 60 কিনি টকা, আছোঁ। এই মাজত যে বাঢ়ি গ'ল এইখিনি পইচা কোনে লৈ যায়, সেইখিনিহে আমাৰ ধৰিব লাগে। হ্যাঁ, তা আমি খেতিয়কৰ যিখিনি মূল্য আছে সেইখিনি দিওঁ, প্লাছ কিন্তু এই যে আমাৰ যে মাজত বেপাৰীসকলে ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো, তেতিয়া আমাৰ পইচাটো বেছি হৈ যায়। একচুৱেলি প্ৰকৃতভাৱে খেতি পথাৰৰ পৰা খেতিয়কসকলে পইচা কম পায়। গতিকে আপোনালোকে কথাখিনি চিন্তা কৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব দেই। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, আপোনালোকে শ্বেয়াৰ কৰি কমচে কম মানুহসকলক অৱগত কৰক, তেওঁলোকৰ প্ৰতি অলপ শ্ৰদ্ধা ভক্তি এইবিলাক আনকচোন। তেওঁলোকে কিমান কষ্ট কৰিছে, মই তেওঁলোকক সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান কষ্ট কৰি তেওঁলোকে আমাৰ কাৰণে তেওঁলোকে খাদ্য যোগান ধৰি আছে। তেওঁলোক যদি নাথাকিলেহেঁতেন হয়তো আমি ইমান সুন্দৰভাৱে তৰকাৰী এটা খাব নোৱাৰিলোঁহেঁতেন, হয়নে? গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চৰকাৰে যাতে ইয়াৰ ওপৰত অলপ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে মই কৰজোৰে চৰকাৰক অনুৰোধ কৰিছোঁ, হাত জোৰি মই অনুৰোধ কৰিছোঁ, তেওঁলোকক অলপ সহায় সহযোগিতা কৰক আৰু তেওঁলোকৰ পিনে অলপ চকু প্ৰায় চাওক। এয়া হৈছে বিলাহী, চাওক একদম ৰঙা পকিছে ধুনীয়াকৈ, যথেষ্ট সোৱাদ পকিছে, কিমান ধুনীয়া বিলাহী। আপোনালোকে আহিব এবাৰ চাই যাব।